वेलकम बैक टू माई यूट्यूब चैनल गौतम बरा ब्लग्स फ्रेंड्स बर्तमान गम पाइसे आपनालोक सकलोए आहि आछे आमार बहागर बिहुति अসমীয়াৰ হিয়াৰ আমঠু बहागर बिहु आहि आछे गतिके तार उपलक्षे এতিয়া সকলো জায়গাতে बिहु कर्मशाला হৈ আছে गतिके ময়ো তেনেকুৱা এখন কৰ্মশালাতে উপস্থিত আছো আৰু লগত আমাৰ ইয়া ঢুলিয়া আছে ঢুল বাই আছে দেখিছেনে আমাৰ ৰিহান্স তাকো লৈ আহিছো ঢুলটো ইনে ডিঙিতে ওলমাই বুজোৱা চাওক আৰু বুলি আৰু ইয়াতে আমাৰ ছোৱালীও আছে তাইক লৈ আহিছো পখিলা বিহু দলৰ উদ্যোগত আমাৰ ওচৰৰে পখিলা বিহু দলৰ উদ্যোগত আমাৰ মিলনজ্যোতি হাইস্কুলৰ খেলপথাৰত তেওঁলোকে 10 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে আজি তৃতীয় দিন আৰু এই মই দেখুৱাইছো মোৰ বেক সাইডে মই গৈ দেখুৱামগে আপোনালোকক এই নাচনীসকল আছে তাতে প্ৰশিক্ষকে প্ৰশিক্ষণ দি আছে আৰু এইফালে দেখুৱাইছো আপোনালোকক এয়া ঢোল বাদন ঢোল শিকাই আছে আমাৰ কণ ঢুলীয়াসকলক ঢোল শিকাই আছে আজি কৰ্মশালাৰ তৃতীয় দিন গতিকে আহক আমি কৰ্মশালাৰ মাজলৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ কৰ্মশালা হৈ আছে আৰু এই সুযোগতে আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আহক আমি এতিয়া কৰ্মশালাৰ মাজলৈ সোমাই যাওঁ
দেখিছে আপোনালোকে পূৰ্ণগতিত বিহু কৰ্মশালা চলি আছে। আপোনালোকক দেখুৱাই আছোঁ। আজি কৰ্মশালাৰ তৃতীয় দিন। মই আগতেও কৈছোঁ পখিলা বিহু দলৰ উদ্যোগত ইয়াত আমাৰ মিলনজ্যোতি হাইস্কুলৰ খেলপথাৰত বিহু কৰ্মশালা হৈ আছে। গতিকে এতিয়াও যদি কোনোবাই ভাবিছে জইন কৰিম বুলি আহিব পাৰে, কাৰণ আজি 3 দিন হৈছে।